Hey guys, welcome back to my new video. So guys, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সব ভালে আছে। কেনেকুৱা দেখা হ'ব যদি মই এইটো ভিডিও ক্লিপ স্কেচ কৰি ষ্টপ মোশন এনিমেশন বনাও। এনিমেশনটো ষ্টাৰ্ট কৰিছিলো 2023 অক্টোবৰ মাহৰ পৰা। বলক তেতিয়ালে ভিডিওটো আৰম্ভণিৰ পৰা ষ্টাৰ্ট কৰোঁ। So guys, আজি 30 অক্টোবৰ আৰু মই ফ্লিপ বুক ষ্টাৰ্ট দিছো 4-5 দিন আগতে। আৰু কেতিয়া কমপ্লিট হয় নাজানো। এতিয়া 30 অক্টোবৰ টাইম হৈছে 1:09। এতিয়ালৈ প্ৰায় 80+ স্কেচ হৈছে আৰু কাম বহুত বাকি আছে তো আৰু লাগিব কিমান দিন লাগে মই নিজে নাজানো গাইস চাব পাৰে 81 স্কেচ কমপ্লিট হৈছে অলপ আগে কৈছোৱে মই আৰু এফালে ফ্ৰেমবিলাক আছে গ্ৰিড বনাই থোৱা আছে এখিনিত মাত্ৰ 100খন মান ফ্ৰেমে আছে তো ফ্ৰেম আৰু কাটিব লাগিব গ্ৰিড বনাব লাগিব টাইমটো লাগিবই আজি 10 নৱেম্বৰ আৰু মই লাষ্ট ভিডিও শুট কৰিছিল 30 অক্টোবৰত তো তাৰ পৰা 10 দিন পিছত ভিডিও শুট কৰি আছো তো মই আঁকি আছো তেতিয়া 80+ স্কেচ কৰিছিলো তো মই ভাবিলো যে তাড়াতাড়ি আকাত চাই লাহে লাহে একো ভালকে একো তেতিয়া কমপ্লিট হয় হ'ব কমপ্লিটটো কৰিমেই এয়া চাব পাৰে তাৰে কাম কৰি আছো গ্ৰাফাইট কৰি লেতেৰা হৈ গৈছে টেবুল এইফালে পেঞ্চিলৰ বাকলি কৰি ইয়াত থৈছো प्रतिदिन प्रतिपदे आदर झिलमिल तो पानीते झिलमिल सपनते आजुरी आनिब विचार तोमार मरम उड़ी আহিম হৈ বুকুলৈ प्रतिदिन प्रतिपदे आदर झिलमिल तो पानीते झिलमिल सपनते आजुरी आनिब विचार तोमार मरम হোপ গাইস আপোনালোকে ভিডিওটো ভাল পালে এটা লাইক কৰি দিব আৰু আপোনালোকক সেলুট কাৰণ আপোনালোকে লাষ্ট ভিডিওতে মোৰ 6k সাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিলে আৰু গাইস কথা এটা ক'ব লগা আছিল আপোনালোকক নেক্সট ভিডিও হিন্দীত বনাম বুলি ভাবিছো কি কয় আপোনালোকে কমেন্টত জনাব বাই বাই